আৰু বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো, নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই আৰু বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো, নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই আৰু বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো, নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা